যোৱাবাৰৰ ভিডিঅ'ত আমি দেখিছিলোঁ যে বাহু 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 চৰ্ত বা স্বীকাৰ্যৰ মতে আমি দুটা ত্ৰিভুজক সৰ্বসম বুলি প্ৰমাণিত কৰিব পাৰোঁ। এতিয়া আজিৰ ভিডিঅ'টোত আমি চাম যে আৰু কিমান এনেকুৱা চৰ্ত বা ধৰ্ম আছে যাৰ সহায়ত আমি দুটা ত্ৰিভুজক সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম কোন 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 চৰ্তৰ কথা। মই লিখি দিছোঁ কোন 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 চৰ্ত। অৰ্থাৎ আমাৰ ওচৰত যদি এনেকুৱা দুটা ত্ৰিভুজ আছে যি দুটা ত্ৰিভুজৰ আমি জানো যে তিনিওটাই অন্তস্থ কোণ সমান বা সৰ্বসম, তেতিয়াহ'লে আমি সেই দুটা ত্ৰিভুজ সৰ্বসম হয় বুলি প্ৰমাণ কৰিব পাৰিম নে নোৱাৰিম। এতিয়া যদি মই এটা ত্ৰিভুজ আঁকো, এইটো এটা ত্ৰিভুজ। এতিয়া মই আন এটা ত্ৰিভুজ আঁকিম যাৰ তিনিওটা অন্তস্থ কোণেই এইটো ত্ৰিভুজৰ তিনিওটা অন্তস্থ কোণৰ সমান হ'ব। ধৰি লোৱা মই আঁকিলোঁ এইটো, আৰু ইয়াত আমি জানো যে এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো ত্ৰিভুজৰ এইটো কোণ সমান, আৰু এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো ত্ৰিভুজৰ এইটো কোণ, এই দুটা সমান, আৰু এইটো ত্ৰিভুজৰ এই শেষৰ কোণটো আৰু এইটো ত্ৰিভুজৰো এইটো কোণ সমান। এতিয়া আমি দেখিব পাৰিছোঁ যে তিনিওটা কোণ যেতিয়া সমান হৈছে, দুটা ত্ৰিভুজ দেখিবলৈ সৰ্বসম হৈছে। কিন্তু এই ত্ৰিভুজ দুটাত আমি এই তিনিওডাল বাহু সমান দৈৰ্ঘ্যতা ৰাখিছোঁ। যদি আমি এনেকুৱা এটা ত্ৰিভুজ লওঁ য'ত বাহুকেইডাল ইয়াতকৈ দীঘল হয়, তেতিয়াহ'লে কেনেকুৱা হ'ব? যদি ধৰি লোৱা মই কোণকেইটা সমানেই ৰাখিছোঁ, কিন্তু বাহুকেইডাল আগতকৈ অকণমান দীঘল কৰি পেলাওঁ। এতিয়া এই ত্ৰিভুজটোত আমাৰ এই ত্ৰিভুজটোৰ দৰেই এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণ সমান। এই সেউজীয়া কোণটো আৰু এই কোণটোও সমান। তদুপৰি এইটো কোণ আৰু এইটো কোণ সমান। কিন্তু এই ত্ৰিভুজটোত আমাৰ বাহুকেইডাল এইটো ত্ৰিভুজৰ বাহুকেইডালতকৈ দীঘল। গতিকে তেনে ক্ষেত্ৰত আমি ক'ব পাৰিম যে এই দুটা ত্ৰিভুজত তিনিওটা কোণ সৰ্বসম হ'লেও ত্ৰিভুজ দুটা সৰ্বসম নহয়। এই দুটা ত্ৰিভুজ সদৃশ হ'ব পাৰে, কিন্তু সৰ্বসম বুলি ক'ব আমি নোৱাৰোঁ। গতিকে আমি ক'ব পাৰোঁ যে কেৱল তিনিওটা কোণৰ সৰ্বসমতাই আমাৰ দুটা ত্ৰিভুজৰ সৰ্বসমতাক প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত নহয়। আৰু তিনিওটা কোণ যেতিয়া সমান থাকে, তেতিয়া দুটা ত্ৰিভুজ সদৃশ হয়। মই লিখি দিছোঁ। গতিকে কোন 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 চৰ্ত বা স্বীকাৰ্য মতে দুটা ত্ৰিভুজ সদৃশ হ'ব পাৰে, কিন্তু দুটা ত্ৰিভুজ সৰ্বসম হ'ব নোৱাৰে। গতিকে আমি দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিবলৈ কোন 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 ধৰ্মটোৰ ব্যৱহাৰ নোৱাৰোঁ। গতিকে এতিয়া আমি আন কিছুমান চৰ্তৰ কথা আলোচনা কৰোঁ হা। গতিকে এইখিনিতে মই অকণমান ঠাই বনাই লওঁ। বাৰু, এইবাৰ আমি আলোচনা কৰিম বাহু কোণ বাহু চৰ্তৰ বিষয়ে। এইবাৰ আমি চাব লাগিব যে দুটা ত্ৰিভুজৰ যদি বাহু কোণ বাহু এই তিনিটা অনুৰূপ অংগ সৰ্বসম হয় বা সমান হয়, তেতিয়াহ'লে সেই ত্ৰিভুজ দুটাক আমি সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰিম নে নোৱাৰিম। গতিকে প্ৰথমে মই এটা ত্ৰিভুজ আঁকো। এইটো এটা ত্ৰিভুজ আঁকিলোঁ মই। এতিয়া এই ত্ৰিভুজটো ধৰি লোৱা এইডাল বাহু, এইটো কোণ আৰু এইডাল বাহু, এই তিনিটা অংগ আমাৰ আনটো ত্ৰিভুজৰ সৈতে সমান। গতিকে মই সেনেকুৱা এটা ত্ৰিভুজ আঁকিবলৈ চেষ্টা কৰোঁ। প্ৰথমে মই আঁকিলোঁ এই সেউজীয়া বাহুডালৰ সৈতে সমান এডাল বাহু, এইডাল। তাৰপিছত মই এই গুলপীয়া কোণটোৰ সমান কোণ এটা ল'ম, আৰু শেষত মই এই নীলা বাহুডালৰ সমান আনডাল বাহু ল'ম। গতিকে আমাৰ এইটো ত্ৰিভুজৰ নীলা বাহুডাল আৰু এইটো ত্ৰিভুজৰো নীলা বাহুডাল সমান। তাৰোপৰি এই গুলপীয়া কোণটো আৰু এই গুলপীয়া কোণটো সমান, আৰু এই সেউজীয়া বাহুডাল আৰু এই সেউজীয়া বাহুডাল এই দুটা ত্ৰিভুজতে সমান। এতিয়া যদি মই তৃতীয়ডাল বাহু আঁকিবলৈ যাওঁ, তে সেই বাহুডাল কিমান দৈৰ্ঘ্যৰ হ'ব সেইটো নাজানো। তাৰোপৰি এই কোণটো কিমান জোখৰ হ'ব সেইটোও নাজানো। গতিকে এই বাহুডাল ইমান চুটিও হ'ব পাৰে, আকৌ ইমান দীঘলো হ'ব পাৰে।
কিন্তু তোমালোকে এটা কথা মন কৰাচোন, এই বাহুডালে যদি এই ত্ৰিভুজটো গঠন কৰিবলৈ হয় তেতিয়াহ'লে নিশ্চয় এই বাহুডাল গৈ পেলাই আমাৰ এই নীলা বাহুডালৰ শেষ বিন্দুটোত লগ খাব লাগিব, নহয় জানো? গতিকে যদি নীলা বাহুডালৰ শেষ বিন্দুটোত ই এনেদৰে লগ খাইগৈ, তেতিয়াহ'লে ইয়াৰে দৈৰ্ঘ্যতা আৰু ইয়াৰে দৈৰ্ঘ্যতা সমান হ'ব, নহয় জানো? এই দুটা ত্ৰিভুজৰে তৃতীয় নম্বৰ বাহুডালো সমান দৈৰ্ঘ্যৰ হ'ব। গতিকে আমাৰ এই দুটা ত্ৰিভুজ হ'লগে সৰ্বসম, আৰু আমি ক'ব পাৰিম যে আমাৰ বাহু কোণ বাহু চৰ্তৰ মতে আমি দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া আমি আমাৰ নেক্সট চৰ্তটোলৈ যাওঁ। আমাৰ এইবাৰৰ চৰ্তটো হ'লগে কোণ বাহু কোণ। মই লিখি দিছোঁ কোণ বাহু কোণ। গতিকে মই এটা ত্ৰিভুজ বনাই দিওঁ এইখিনিতে। এইটো এইবাৰ আমি ধৰি লওঁ যে আমাৰ এই ত্ৰিভুজটোৰ এই কোণটো এইডাল বাহু আৰু এই কোণটো আমাৰ আনটো ত্ৰিভুজৰ সৈতে সমান হ'ব লাগিব। এই তিনিওটা অংশই আমাৰ আনটো ত্ৰিভুজত সমান হ'ব লাগিব। ঠিক আছে, প্ৰথমে মই এইডাল বাহুৰ সৈতে সমান বাহু এডাল আঁকো, এইডাল, আৰু এই দুইডাল বাহুৰে দৈৰ্ঘ্যতা সমান। এতিয়া আমি এই দুটা কোণ ল'ব লাগিব, এই সেউজীয়া কোণটো আৰু এই নীলা কোণটো। এই দুটা কোণ সমান হ'ব, আৰু এতিয়া আমি যদি এই কোণটোৰ সৈতে বাহুডাল আঁকিবলৈ যাওঁ তেতিয়াহ'লে আমাক কোণটোৰ জোখহে দিয়া গৈছে, কিন্তু বাহুডালৰ দৈৰ্ঘ্যতাৰ কথা আমি নাজানো। গতিকে আমি যদি এই কোণটোক ৰাখি এডাল বাহু আঁকো তেতিয়াহ'লে সেই বাহুডাল কিমান দীঘল হয় নাজানো, গতিকে মই এডাল দীঘল বাহু আঁকিছোঁ। আকৌ এতিয়া এইফালেও আমাৰ এইটো কোণৰ জোখ দিয়া গৈছে, কিন্তু এই বাহুডালৰ জোখ আমাক দিয়া নাই। গতিকে মই যদি ইয়াৰ পৰা এডাল বাহু আঁকিবলৈ যাওঁ এই কোণটোৰ গঠন কৰি, তেতিয়াহ'লে তোমালোকে চোৱা যে এই বাহুডাল যিকোনো দৈৰ্ঘ্যতাৰ হ'ব পাৰে, ইমান দীঘল হ'ব পাৰে, ইমান চুটিও হ'ব পাৰে। কেৱল এই কোণটো নীলা কোণটো সমান হ'ব লাগে। কিন্তু তোমালোকে চোৱাচোন যে বাহুডাল যদি এটা ত্ৰিভুজৰ গঠন কৰিবলৈ হয় তেতিয়াহ'লে ই নিশ্চয় গৈ পেলাই সেউজীয়া বাহুডালত কাট খাব লাগিব, অৰ্থাৎ সেউজীয়া বাহুডাল চুব লাগিব। আৰু সেউজীয়া বাহুডাল যেতিয়া চুৱেই তেতিয়াহ'লে এইডাল বাহুৰ দৈৰ্ঘ্যতা আৰু এইডাল বাহুৰ দৈৰ্ঘ্যতা কি হয়? সমান হৈ পৰে। গতিকে এতিয়া আমি দেখিব পাৰিছোঁ যে আমাৰ এই দুটা ত্ৰিভুজ য'ত দুটা কোণ আৰু তাৰে মধ্যৱৰ্তী বাহুডাল সমান আছিলে, অৰ্থাৎ কোণ বাহু কোণ সমান আছিলে, সেই দুটা ত্ৰিভুজ আমি সৰ্বসম হিচাপে পাইছোঁ, অৰ্থাৎ আমি এই দুটা ত্ৰিভুজ সমান পালোঁ। গতিকে আমি ক'ব পাৰিম যে কোণ বাহু কোণ চৰ্ত বা বিধি মতেও আমি দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণিত কৰিব পাৰোঁ। গতিকে ঠিক আছে, এতিয়া আমি আগবাঢ়ো আৰু আমি আন কিছুমান চৰ্তৰ কথা আলোচনা কৰিম। এইখিনিতে মই অকণমান জেগা বনাই লওঁ। এইবাৰ আমি আলোচনা কৰিম কোণ কোণ বাহু চৰ্তৰ কথা। মই লিখি দিছোঁ কোণ কোণ বাহু চৰ্ত। গতিকে মই এতিয়া প্ৰথমতে এটা ত্ৰিভুজ আঁকি লওঁ। এইটো এটা ত্ৰিভুজ, আৰু এই ত্ৰিভুজটোৰ এই কোণটো আৰু এই কোণটো আৰু এইডাল বাহু, এই তিনিটা অংশ আন এটা ত্ৰিভুজৰ সৈতে সমান হ'ব লাগিব। গতিকে মই সেনেকুৱা এটা ত্ৰিভুজ আঁকিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে মই এই নীলা বাহুডাল আঁকি লওঁ, আৰু আমাৰ এইডাল বাহু আৰু এইডাল বাহু সমান দৈৰ্ঘ্যৰ। এতিয়া মই এইখিনিতে এই গুলপীয়া কোণটো আঁকিম। এই কোণটো সমান হ'ব, আৰু তাৰে সৈতে যিডাল বাহু হ'ব সেইডাল বাহুৰ আকৌ দৈৰ্ঘ্যতা আমি নাজানো। গতিকে সেইডাল বাহু কিমান দীঘল হ'ব আমি গম নাপাওঁ। গতিকে আমি ইমানমান দীঘল অনুমান কৰি ইমান দীঘল আঁকি পেলাইছোঁ। এতিয়া মই এই সেউজীয়া কোণটোৰ সমান কোণ এটা এই গুলপীয়া বাহুডালৰ শেষত আঁকি দিছোঁ। তাৰপিছত মই আমাৰ এই শেষৰ বাহুডাল, আমাৰ এই কোণটোৰ সৈতে জড়িত হৈ থকা শেষৰ বাহুডাল আঁকিম। কিন্তু আমি নাজানো যে এইডাল বাহুৰ দৈৰ্ঘ্যতা কিমান হ'ব পাৰে। গতিকে মই যদি এইডাল বাহু ইয়াৰে পৰা আঁকো তেতিয়াহ'লে এইডাল যিকোনো দৈৰ্ঘ্যতাৰ হ'ব পাৰে। ধৰি লোৱা মই ইমান দৈৰ্ঘ্যতাৰ ল'লোঁ। কিন্তু এতিয়া তোমালোকে মন কৰাচোন, এইটো জানো এটা ত্ৰিভুজ হৈছে? এইটোতো ত্ৰিভুজ নহয়। গতিকে মই এই বাহুডাল এইখিনিত আঁকিব নোৱাৰোঁ। এতিয়া মই এই সেউজীয়া কোণটোৰ সমানে এটা কোণ এইখিনিত লৈ পেলাই যদি ইয়াৰে পৰা এডাল বাহু আঁকো তেতিয়াহ'লে এবাৰ মন কৰি চাওঁ
এইডাল বাহু। এতিয়া এইডাল বাহু যদি এইখিনিত আঁকো তেতিয়াহ'লেও এইটো এটা ত্ৰিভুজ নহয়। এতিয়া তোমালোকে স্পষ্টভাৱে নিজে গম পাইছা যে আমি যদি এইটোক ত্ৰিভুজ আকৃতি দিবলৈ হয় তেতিয়াহ'লে আমি এই শেষৰ বাহুডাল এইখিনিৰ পৰা আৰম্ভ কৰিব লাগিব আৰু আমাৰ এই নীলা বাহুডালত শেষ হৈ যাব লাগিব। তেতিয়াহে ই এটা ত্ৰিভুজৰ আকৃতি ল'ব আৰু এইখিনিতে আমাৰ এইটো কোণৰ সমান হ'ব। গতিকে এতিয়া তোমালোকে চোৱা যে আমি ত্ৰিভুজ যদি গঠন কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ শেষৰডাল বাহু এই আগৰ ত্ৰিভুজটোৰ শেষৰডাল বাহুৰ সৈতে সমান দৈৰ্ঘ্যতাৰ হ'ব লাগিব। আৰু এতিয়া চোৱা আমাৰ এই দুটা ত্ৰিভুজ একেবাৰে সৰ্বসম হৈ পৰিলে নহয় জানো? গতিকে মই ইয়াতে লিখি দিম যে আমাৰ এই দুটা ত্ৰিভুজ সৰ্বসম ত্ৰিভুজ আৰু আমি কোন বাহু বিধি মতেও দুটা ত্ৰিভুজক সৰ্বসম হিচাপে প্ৰমাণ কৰিব পাৰোঁ। ঠিক আছে, তেতিয়াহ'লে আমি আগবাঢ়ো আৰু আমি আমাৰ শেষৰ চৰ্তটোৰ কথা পাতোঁ। এইবাৰ আমি আলোচনা কৰিম বাহু কোণ চৰ্তৰ কথা। গতিকে মই এইখিনিতে অকণমান ঠাই বনাই লৈছোঁ আৰু মই লিখি দিম বাহু কোণ। গতিকে এইবাৰ আমি প্ৰমাণ কৰিব লাগিব যে দুটা ত্ৰিভুজৰ যদি বাহু আৰু কোণ এই তিনিটা অংশ সমান হয় তেতিয়াহ'লে সেই দুটা ত্ৰিভুজ আমি সৰ্বসম হিচাপে প্ৰমাণিত কৰিব পাৰোঁ নে নোৱাৰোঁ। ঠিক আছে, প্ৰথমে মই এটা ত্ৰিভুজ আঁকো। এইটো এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজটোত এইডাল বাহু আৰু এই কোণটো আমাৰ আনটো ত্ৰিভুজৰ সৈতে সমান হ'ব লাগিব। কিন্তু আমাৰ এইডাল বাহুৰ কথা আমি নেজানো। গতিকে প্ৰথমে মই যদি এইটো ত্ৰিভুজ আঁকো, এইডাল বাহু যিহেতু দৈৰ্ঘ্যতা মই নেজানো তেতিয়াহ'লে মই অকণমান দীঘলকৈ এইডাল বাহু আঁকিছোঁ, ধৰি লোৱা ইমান দীঘল। আৰু এতিয়া আমি আমাৰ এই বাহুডালৰ সৈতে জড়িত থকা এই কোণটোক আঁকিম আৰু আমি জানো যে এই কোণটো আমাৰ এইটো ত্ৰিভুজৰ এই সেউজীয়া কোণটোৰ সমান হ'ব। গতিকে মই এইখিনিতে এই সেউজীয়া কোণটো আঁকি দিছোঁ। এই দুটা কোণ সমান হ'ব আৰু এই কোণটোৰ সৈতে জড়িত হৈ থকা এইডাল বাহু মই এতিয়া আঁকিম আৰু এইডাল বাহু আমাৰ এই ত্ৰিভুজটোৰ গুলপীয়া বাহুডালৰ সমান হ'ব। গতিকে আমাৰ এইডাল বাহু হ'ব এইডাল। এতিয়া আমি আমাৰ এইডাল বাহু আঁকিব লাগিব আৰু এইডাল বাহু আমি জানো যে এইটো ত্ৰিভুজৰ এই নীলা বাহুডালৰ সমান হ'ব লাগিব। গতিকে এতিয়া যদি মই এই নীলা বাহুডালৰ সমান দৈৰ্ঘ্যৰ এডাল বাহু আঁকো, এতিয়া এই বাহুডালৰ সৈতে জড়িত হৈ থকা এই কোণটোৰ কিন্তু জোখটো আমি নেজানো। গতিকে সেই কোণটো ইমান ডাঙৰ হ'ব নে ইমান ডাঙৰ হ'ব আমি নেজানো। গতিকে আমি বাহুডাল কোনটো কোণত আঁকিব লাগিব সেইটো নাজানো। কিন্তু আমি এটা কথা জানো যে যদিহে এইটোক আমি ত্ৰিভুজ আকৃতি দিবলৈ হয় তেতিয়াহ'লে নিশ্চয় এই বাহুডালে আহি আমাৰ এই বগা বাহুডালত লগ খাব লাগিব আৰু তেতিয়াহ'লে আমাৰ বাহুডাল এনেকুৱা হৈ পৰিব। গতিকে এতিয়া আমাৰ এই দুটা ত্ৰিভুজত এইডাল বাহু আৰু এইডাল বাহু সমান, তাৰ উপৰি এইডাল বাহু আৰু এই গুলপীয়া বাহুডাল সমান। কিন্তু এইখিনিতে এটা কথা মন কৰাচোন যে আমাৰ এই বাহুডাল আমি যদি এনেকৈ নেআঁকি আমি যদি এনেকৈ আঁকিলোহেঁতেন, এতিয়া এইডাল বাহুটো সমান দৈৰ্ঘ্যতাৰে হ'লহেঁতেন, এইডাল বাহু আৰু এইডাল বাহু সমান দৈৰ্ঘ্যতাৰ। কিন্তু এতিয়া যিটো ত্ৰিভুজৰ গঠন হৈছে সেইটো ত্ৰিভুজ আমাৰ এই ত্ৰিভুজটোৰ সৈতে সৰ্বসম হৈছে জানো? নাই হোৱা। গতিকে আমি এটা কথা লক্ষ্য কৰিলোঁ যে যদি আমাক বাহু আৰু কোণ এই তিনিটা অংশ দুটা ত্ৰিভুজত সমান বুলি দিয়া থাকে তেতিয়াহ'লে আমি সেই দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'ব নোৱাৰোঁ, কাৰণ আমি সেই ত্ৰিভুজটোক আঁকা আমি দুটা ধৰণ পাই যাওঁ আৰু তাৰে এটা ধৰণ সৰ্বসম হ'ব কিন্তু আনটো ধৰণত ই সৰ্বসম নহয়। গতিকে আমি বাহু কোণ বিধিটো দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ। এতিয়া আজি আমি ভিডিঅ'টোত কি শিকিলোঁ? আমি আলোচনা কৰিলোঁ যে কোনকেইটা চৰ্ত বা স্বীকাৰ্য বা ধৰ্মৰ প্ৰয়োগ কৰি আমি দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিব পাৰোঁ আৰু তাৰে ভিতৰত আমি বাহু এইটো মই চিন দিবলৈ থাকি গ'ল। বাহু চৰ্ত আৰু বাহু কোণ চৰ্ত, কোণ চৰ্ত আৰু কোণ বাহু চৰ্ত, এইকেইটা চৰ্তৰ সহায়তহে আমি দুটা ত্ৰিভুজক সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰোঁ আৰু কোণ আৰু বাহু কোণ এই দুটাৰ চৰ্তৰ জৰিয়তে আমি সদায় দুটা ত্ৰিভুজক সৰ্বসম বুলি প্ৰমাণ কৰিব নোৱাৰোঁ।